আমাৰ আজি উদমাৰী লক্ষী পূজা আছে হয় 3 দিন কাৰ্যসূচী লোৱা গৈছে একচুৱেলি 3 দিন কাৰ্যসূচীত আমাৰ বহুতখিনি মানে এতিয়া বৰ্তমানটো গেদাৰিং ভালেখিনি হৈছে আৰু কালিৰ পৰা আকৌ মানে মেইন প্ৰগ্ৰামটো কালিৰ পৰাই আছে কালি 2 দিন কাৰণ বছৰ মানে এইটো বস্তু একচুৱেলি লক্ষী পূজাটো আমি প্ৰতি বছৰ ভালদৰে পালন কৰা যায় এইটো আমি 1962 চনৰ পৰা আমি পালন কৰি আহিছোঁ আমি 3 দিনৰ কাৰ্যসূচী লৈছোঁ হয় ভক্তপ্ৰাণ একচুৱেলি আমাৰ গোটেই মানে ওচৰ পাজৰ আৰু প্লাছ বহুত দূৰৰ পৰাও আহে কাৰণ খালি পূজা নহয় তাৰ ইয়াৰ আগতো আহে ইয়াৰ মানে আগে পিছে তেনেকুৱা আহি থাকে কাৰণ যোনে মানে ইয়াৰ ইনফৰমেশ্যনটো পায় বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে যোনে পায় তেখেতে চবেই ইয়াৰ পৰা মানে হিচাপত আহি যায় চবেই আহে ভক্তপ্ৰাণ আমি এইটোৱে আহ্বান জনাম যে আৰু যাতে আহি থাকক ভৱিষ্যতলৈকে আমি ৰাইজক সহযোগ কৰক আৰু সেইটো আমি কামনা কৰোঁ আৰু একচুৱেলি আমি জুবিনদাৰ মানে একচুৱেলি বহুত দুখ পাইছোঁ কাৰণ আমাৰ জুবিনদা মৰমৰ জুবিনদা এতিয়া বৰ্তমান স্বৰ্গপ্ৰাপ্ত হৈছেতো আমি মা লক্ষ্মীৰ ফালৰ পৰা মানে পূজাৰ ইয়াৰ পৰাই মানে যে আমি মানে কিমান মানে যে বিচাৰোঁ যে যাতে তেখেতে ইয়াৰ পৰা ন্যায় পায় আমি ইয়াৰ পৰা মানে মৰণৰ প্ৰাণ মানে কিবা কৰিলোঁ আৰু ইয়াৰ পৰাই